নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে টাইমছ মহাবাহু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আধুনিক অসম বুৰঞ্জী পাৰ্ট 1। অসমত ব্ৰিটিছৰ আগমনৰ পৰা স্বাধীনতাৰ সময়লৈকে সকলোখিনি ইয়াতে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আহকচোন চাওঁ আজি কি কুৱেশ্যননো আছে। প্ৰথম প্ৰশ্নটো আহিছে, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হয়? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত সন্ধি কৰিছিলে, সেইটো সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ হাতলৈ যায় আৰু যিবোৰ ৰাজ্যক লৈ ইংৰাজৰ অধিকৃত ভাৰত গঠিত হৈছিলে তাৰ ভিতৰত আটাইতকৈ শেষৰখন ৰাজ্য আছিলে অসম। এইটো এটা ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। অসমলৈ অহা প্ৰথম ব্ৰিটিছ বিষয়া কোন আছিল? অসমলৈ অহা প্ৰথম ৰাজনৈতিক যিজন বিষয়া আছিলে সেইজন আছিলে ডেভিড স্কট। ডেভিড স্কট আছিলে। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম আৰু আপোনালোকে যিবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট বুলি ভাবে আপোনালোকে লিখি ৰাখিব, বহি এখন লৈ ল'ব, ভিডিঅ' চাই থাকোঁতে স্কিপ নকৰিব। দ্বিতীয়টো প্ৰশ্ন, অসমৰ প্ৰথমটো ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কিমান চনত হয়? 1828 চনত হৈছিলে। গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিলে, প্ৰথমটো আছিলে এইটো, খুব ইম্পৰ্টেণ্ট। চাহৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে? ৰবাৰ্ট ব্ৰুচ চাহাবে 1823 চনত কৰে। চীন দেশৰ পৰা আনিছিল অসমলৈ চাহ। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত আধুনিক শিক্ষাৰ প্ৰাৰম্ভ কোনে কৰে? ছাৰ ফ্ৰান্সিছ জেনকিন্সে কৰে। তেখেতে অসমৰ প্ৰতিখন জিলাৰ সদৰসমূহত এখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিলে আৰু সেই হিচাপে তেখেতে অসমত আধুনিক শিক্ষাৰ এক আমূল পৰিৱৰ্তন আনিছিল বুলি ক'ব পাৰি। আৰু তেখেতে 1843 চনত দাস প্ৰথাৰো নিষিদ্ধকৰণ কৰিছিলে, সেইটো এটা ইম্পৰ্টেণ্ট, সেইটো এটা মনত ৰাখিব। প্ৰথমজন ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিল? প্ৰথমজন ব্ৰিটিছ চিফ কমিশ্যনাৰ আছিলে কৰ্ণেল কিটিং। আমি এইখিনিতে কৈ থওঁ যে আমি প্ৰশ্নবিলাক যিমানখিনি পাৰোঁ আমি ভিতৰৰ মাজৰ পৰা উলিয়াই আনি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰি আছোঁ, যাতে আপোনালোকৰ অধিক লাভ হয়। পিছৰ প্ৰশ্ন, অসমত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কোন চনত হয়? 1926 চনত গুৱাহাটীৰ পাণ্ডুত হৈছিলে। আৰু ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰে? ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে চন্দ্ৰধৰ বৰুৱাই। এইটো ইম্পৰ্টেণ্ট হয় যথেষ্ট। পৰৱৰ্তী প্ৰশ্ন, কোন চনত মণিৰাম দেৱানৰ ফাঁচি হয়? মণিৰাম দেৱানৰ ফাঁচি হৈছিলে 26 ফেব্ৰুৱাৰীত 1858 চনৰ। এইটো ইয়াত লিখা নগ'লে, এইটো মনত ৰাখি থ'ব। পিয়লি বৰুৱাও আছিলে, একে সময়তে ফাঁচি দিয়া হৈছিলে দুয়োকে যোৰহাটত। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো? 1861 চনৰ ফেব্ৰুৱাৰী মাহত। সেইটো হৈছিলে নগাঁৱৰ ফুলগুৰি নামৰ ঠাইত। এইটো অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ আছিলে, এইটো খুব ইম্পৰ্টেণ্ট, এইটো আহি থাকে পৰীক্ষাসমূহত। ইয়াৰ কাৰণটো আছিলে, এইটো কেতিয়াবা দিয়ে যে আফু খেতিৰ নিষিদ্ধকৰণৰ কাৰণে ৰাইজ একগোট হৈছিলে। ইয়াৰ বিদ্ৰোহৰ কাৰণটো আছিলে এইটো, আফু খেতিৰ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, কোন চনত অসম এছ'চিয়েশ্যনৰ জন্ম হয়? 1903 চনত। 1903 চনত জন্ম লাভ কৰে মাণিক চন্দ্ৰ বৰুৱাৰ একক প্ৰচেষ্টাত। ইয়াৰ পিছৰ প্ৰশ্ন, অসম বেংগল ৰেলৱে কোম্পানী কোন চনত প্ৰতিষ্ঠা হয়? 1892 চনত। এইখিনিতে আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ কথা কওঁ যে আপোনালোকে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, কিন্তু অসম বুৰঞ্জীৰ খুব গুৰুত্বপূৰ্ণ ইয়াতে। যদি পঢ়োঁতে সাৱধানে পঢ়িব, কিয়নো যদি আপোনালোকে পঢ়িব নাজানি আহোম বুৰঞ্জী পঢ়ি আছে ধৰি লওক, তো পঢ়াৰ মাজতে যদি আপুনি ইংৰাজৰ শাসনৰ বিষয়ে পঢ়ে, দুইখিনি সামঞ্জস্য নাই। সেই সামঞ্জস্য নাথাকিলে মনত ৰখাটো অসুবিধা হয় আৰু পাছলৈ খুব এটা ফলপ্ৰসূ হোৱা দেখা নাযায় আচলতে। আপোনালোকে টপিক ৱাইজ পঢ়িবলৈ চেষ্টা কৰিব যি পঢ়ে। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। পিয়লি ফুকন কোন আছিল? পিয়লি ফুকন আছিল দেশপ্ৰেমিক আৰু মুক্তিযুঁজাৰু। তেখেত বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ আছিলে, গতিকে তেখেতক সকলোৱে বদন চন্দ্ৰ বৰফুকন এজন দেশদ্ৰোহী আছিল, যিহেতু দেশদ্ৰোহী হোৱাৰ হেতুকে তেখেতৰ পুত্ৰ হিচাপে তেওঁক বহুতে বিশ্বাসত লোৱা নাছিলে। অৱশ্যে তেওঁ দেশপ্ৰেমিক আছিলে। কোন চনৰ পৰা অসমত প্ৰথম ৰেল সেৱা চলাচল আৰম্ভ হয়? 1892 চনৰ পৰা। 1892 নহয়, ক্ষমা কৰিব, 1882 চনৰ পৰা। পিছৰ প্ৰশ্ন, কোন চনত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহে? 1921 চনত। 1921 চনত প্ৰথম আহিছিলে মহাত্মা গান্ধী, মুঠতে 4বাৰ আহিছিলে অসমলৈ। কোন চনত অসম ছাত্ৰ সন্মিলনীৰ জন্ম হয়?
1916 চনত অসম ছাত্ৰ সন্মিলনীৰ জন্ম হয়। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে চাই শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টসমূহ চাই আমি পঢ়িম আৰু যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ঐতিহাসিক পথৰুঘাটৰ ৰণ কোন ঠাইত হয়? ঐতিহাসিক পথৰুঘাটৰ ৰণ হৈছিলে দৰং জিলাত, এইটো পথৰুঘাট নামৰ ঠাইত 1894 চনৰ 28 জানুৱাৰীত। ইয়াৰ কাৰণটো আছিলে খাজানা বৃদ্ধিৰ প্ৰতিবাদত সকলো কৃষক ৰাইজ একত্ৰিত হৈছিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। কৃষক বিদ্ৰোহ আছিলে এইটো মূলতঃ। অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠা হয়? অসমীয়া ভাষা উন্নতি সাধনী সভাক চমুকৈ অভা বুলিও কোৱা হয়। 1888 চনত হৈছিলে কলিকতাত প্ৰৱাসী অসমীয়াসকলৰ নেতৃত্বত। কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? শ্ৰীনিবাস আয়েংগাৰ আছিলে সভাপতি। অসমৰ হৈ মহাত্মা গান্ধীৰ লগত কোনে দাণ্ডি যাত্ৰাত অংশ লয়? মহাত্মা গান্ধীৰ লগত অসমৰ হৈ দাণ্ডি যাত্ৰাত অংশ লৈছিলে মাণিক চন্দ্ৰ বৰুৱাই। খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো আপোনালোকে লিখি ৰাখিব। তেতিয়াহ'লে আজি আমি আহি ভিডিঅ'ৰ শেষৰ অংকত উপনীত হ'লোহি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেধৰণৰ ভিডিঅ'ছ নিয়মিত পাই থাকিবলৈ আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী সময়ত আমি অন্যান্য ধৰণৰ ভিডিঅ' আৰু কাৰেণ্ট এফেয়াৰ্ছ, অসমৰ কলা সংস্কৃতি আদি বিভিন্ন দিশত ভিডিঅ' আপলোড কৰিম। গতিকে চাই থাকিব আৰু কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব। ধন্যবাদ।